অ' ভাই ৰখা মই তোমাক ইমান দেৰিৰ পৰা বিচাৰি ফুৰিছোঁ। তুমি ক'ত আছা? তুমি আজিকালি ঘৰত নাথাকা যে, বেছি ঘূৰি ফুৰা হৈছা। আমাৰ ঘৰত নাহাইচোন। নহয় অ' বাইদেউ, এইকেইদিন মই বহুত বিজি হৈ আছোঁ। মোৰ ঘৰত খৰি নাই, সেইকাৰণে মই খৰি বিচাৰি যাওঁ জংঘলত। এতিয়া কুঠাৰখন ধাৰ দি লওঁ, আজিও খৰি কাটিব যাব লাগিব। অ' ভাই হয় নেকি? মোৰ কুঠাৰখন ধাৰ দি দিবাচোন, ময়ো কেইডালমান খৰি কাটিব লাগিব। মোৰ কুঠাৰখন একেবাৰে ধাৰ নাইকিয়া হৈ আছে। অঁ হ'ব দিয়া, দিম পিছে। তুমি কি বনাইছা? অ' ভাই মই আজি মুৰ্গীৰ মাংস বনাই আছোঁ। হয় নেকি বাইদেউ? তেনেহ'লে মোকো দিবা দেই, ময়ো আজি ভাত খাই যাম। অঁ হ'ব দিয়া পিছে। বাইদেউ মাংস কি দি বনাইছা মোকো কৈ দিয়াচোন। অ' ভাই শুনা কৈছোঁ, তুমি প্ৰথমতে পিঁয়াজ ধুনীয়াকৈ কাটি ল'বা আৰু আদা নহৰু পিচি ল'বা লং ইলাচিৰ সৈতে। সকলোবোৰ ৰেডি কৰি ল'বা। তাৰপিছত মাংসবোৰ ভাজি ল'বা। মাংসবোৰ চাবা আৰু ধুনীয়াকৈ সিজিছে। শেষত মছলাবোৰ দি দিবা। পাৰিলে মিট মছলা অলপ দি দিবা, তেতিয়া ধুনীয়া গোন্ধ ওলাব। দেখিছা মোৰ মাংসৰ পৰা কি ধুনীয়া গোন্ধ ওলাইছে? অঁ বাইদেউ দেখিছোঁ দেই। দিয়াচোন মই খাই লওঁ কেনেকুৱা লাগিছে। অঁ দিছোঁ ৰ'বা। বাহ বাইদেউ, এনেকুৱা মাংস মই কেতিয়াও খাই পোৱা নাই দেই। তুমি কি টেষ্টি বনোৱা, বহুত ভাল লাগিছে খাই। তুমি মাংস বনালে মোকো খবৰ দিবা, ময়ো আহি খাই যাম। ঠিক আছে ভাই। এতিয়া খাই পেলাই মোৰ কুঠাৰখন ধাৰ দি দিবা দেই। অঁ বাইদেউ হ'ব দিয়া।